নতুন বহুতো এনেকুৱা মই ইউনিক ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু মোৰ বহুত ভাল লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰি। সেইবাবে মই আপোনালোকলৈ আজি এটা নতুন ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ। চ' হাই এভৰিৱান, আজি মই আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা আৰবিয়ান ডিজাৰ্ট, যিটো মই একেবাৰে সহজ পদ্ধতিৰে বনাইছিলোঁ। আপোনালোকক শেষলৈকে দেখাই যাম, আপোনালোকে চাই যাব বুলি মই আশা কৰিলোঁ। গৰমত এনেকুৱা ঠাণ্ডা ঠাণ্ডা ডিজাৰ্ট সকলোৱে স্পেচিয়েল হয়। এতিয়া মই এইখিনি বনাবৰ কাৰণে এটা চচ পাতি ল'লোঁ গেছত, আৰু তাত মই আন্দাজ কৰি এটা আধা কাপমানৰ জোখাৰ মই এইখিনি মিল্ক দিছিলোঁ। মিল্কখিনি মই আগতে উতলাই থোৱা নাছিলোঁ, আৰু লগতে মই অলপমান কেশৰ দিলোঁ। এতিয়া এইখিনি লৰাই ইয়াত মই এড কৰিম কাষ্টাৰ্ড পাউডাৰ। ৰেগুলাৰ যিটো কাষ্টাৰ্ড পাউডাৰ আপোনালোকে ঘৰত ব্যৱহাৰ কৰে, তাৰ মই আধা চামুচ ইয়াত মই মিক্স কৰি দিম। কিন্তু মিক্স কৰোঁতে এটা কথা মনত ৰাখিব, ডাইৰেক্ট মিক্স কৰি নিদিব গৰম গাখীৰত। অলপমান মই এনেকৈ ছেপাৰেট কৰা মিল্ক, সেইখিনি মই অলপমান লাহেকৈ এনেকৈ মিক্স কৰি এইখিনি মই তাত এড কৰি লাহে লাহে লৰাই দিম। এতিয়া যিখিনি মোৰ কেশৰ মিক্স মিল্ক আছিলে, সেইখিনিৰ লগত মোৰ কাষ্টাৰ্ডখিনি, এইখিনি কাষ্টাৰ্ড মিল্ক মই এক্সট্ৰাকৈ ৰাখি দিছোঁ। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি দিলোঁ। আমখিনি লওঁতে সদায় পকা আৰু মিঠা আম ল'ব। যদি অকণমান টেঙা পায় তেতিয়াহ'লে আমটো এটা কাম কৰিব, অলপমান চেনি তাত এড কৰি দিব। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ইয়াত মই অলপ চেনি দিছিলোঁ, সেইখিনি মোৰ স্কিপ হ'ল। আপোনালোকে চেনিখিনি দিয়াটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ, ভিডিঅ'টোৰ পৰা স্কিপ হ'ল। গতিকে আপোনালোকে চেনি নিশ্চয় এড কৰিব যদি টেঙা আম হয়। মোৰ আমটো অলপ কেঁচা আছিলে, সেইবাবে মই অলপ চেনি এড কৰিলোঁ তাত। এতিয়া মই ব্ৰেডৰ যিখিনি ক্ৰাঞ্চ আছিলে ছাইডৰ, এইখিনি মই কাটি এটা শ্বেপ দি ল'ম। যিখিনি ভিতৰৰ বগা অংশ, এইখিনিহে মোৰ প্ৰয়োজন। গতিকে আপোনালোকে যিটো পাত্ৰত বনাব তেনেকুৱাই মই শ্বেপটো সেইমতে কাটিব, আৰু মোৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া মোৰ পিউৰিখিনি হৈ গৈছে আমৰ, আৰু ইয়াত মই চেনি দি ভালকৈ মিঠা কৰি লৈছোঁ। এতিয়া এইখিনি মই যিখিনি ব্ৰেড আছিলে এইখিনি মই এটা জোখত কাটি ল'ম। এতিয়া এইখিনি কাটি হৈ গ'ল। গতিকে এতিয়া মই যিটো গ্লাছৰ বইল লৈছিলোঁ, ইয়াতে মই ডিজাৰ্টটো মই বনাম। গতিকে ইয়াত মই যিখিনি ব্ৰেড আছিলে এইখিনি জোখত মই প্ৰথমে দি ল'লোঁ, প্ৰথম লেয়াৰটো। আৰু ছেকেণ্ড লেয়াৰটো যিটো মই কাষ্টাৰ্ড পাউডাৰ আৰু চেফ্ৰন দিছিলোঁ, সেইখিনি মই ইয়াত মিক্স কৰি যাম। আপোনালোকে যদি ইয়াত অলপমান মিল্ক মেড এড কৰিব বিচাৰে দিব পাৰে, তেতিয়া ভাল, মানে যিমানেই ডিজাৰ্টত আপোনালোকে টেষ্টটো বেছি ল'ব বিচাৰে দিব পাৰে। গতিকে মই এতিয়া এইখিনি অলপ সাধাৰণভাৱে বনাইছোঁ, গতিকে মই ইয়াত মিল্ক মেড এড কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ লেয়াৰৰ মাজত মিল্ক মেড দিব পাৰে, আৰু যদি ড্ৰাই ফ্ৰুইটছ দিব বিচাৰে তেতিয়াও দিব পাৰে। মই কিন্তু একেবাৰে চিম্পুলকৈ বনাইছোঁ, আপোনালোকক আজি চিম্পুলকৈ বনাই দেখুৱাইছোঁ, সেইবাবে মই এইবোৰ একো ব্যৱহাৰ কৰা নাই। এতিয়া মই ছেকেণ্ড লেয়াৰটোত আকৌ মই তেনেকৈ ব্ৰেড দি একেটা প্ৰচেছতে কৰি যাম। এতিয়া এইটো লেয়াৰ কমপ্লিট হোৱাৰ পিছত মোৰ ইয়াৰ পিছৰ প্ৰচেছটো আছিলে ফ্ৰেছ ক্ৰীম, আমুল ফ্ৰেছ ক্ৰীম। যদি আপোনালোকে ইয়াৰ ঠাই হুইপ ক্ৰীম ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। ফ্ৰেছ ক্ৰীম বিচাৰি ল'লে এটা কথা, ইয়াত অলপমান চুগাৰ এড কৰিব পাৰে, আৰু যদি মিল্ক মেড এড কৰোঁ বুলি ভাবে কৰিব পাৰে। কিন্তু মই আজি যিটো মই ফ্ৰেছ ক্ৰীম আছিলে, সেইটো মোৰ যিখিনি মোৰ পানী অংশ এইখিনি মই গুচাই লৈছিলোঁ, সেইবাবে ফ্ৰেছ ক্ৰীমটোত মই একো ব্যৱহাৰ কৰা নাছিলোঁ। এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ অলপমান। যিহেতু ডিজাৰ্টটো বহুত বেছি মিঠা হ'লেও খাবলৈ বেছি ভাল নালাগে। এতিয়া ক্ৰীমৰ লেয়াৰটো দি মই ভালকৈ স্প্ৰেড কৰি দিলোঁ। এতিয়া এইখিনি দি মই ইয়াৰ ওপৰত এটা মেংগ' লেয়াৰ দিম। যিখিনি মই পিউৰি যে আপোনালোকে দেখিছিলে মিক্সিত মই ভালকৈ কৰি লৈছিলোঁ, তাৰ অলপ পিউৰি মই এটা পাইপিং বেগত ভৰাই অলপমান ভাল লগা এটা লুক দিব চেষ্টা কৰিম। গাৰ্নিচিংটো আপোনালোকে নিজৰ মতে কৰিব পাৰে। মই মেংগ' দিয়ে এইটো মই ভালকৈ অলপ মানে লুকটো দিবলৈ চালোঁ। আপোনালোকে এটা কাম কৰিব, যদি ড্ৰাই ফ্ৰুইটছ এড কৰিব বিচাৰে কৰিব পাৰে। এতিয়া ওপৰত মই অলপমান মেংগ' সৰু সৰু টুকুৰা কৰি এনেকৈ মই দি গাৰ্নিচিংটো শেষ কৰিলোঁ। এতিয়া আপোনালোকৰ বা কেনেকুৱা লাগিলে ডিজাৰ্টটো অকণ জনাবচোন। আৰু লগতে আজিলৈ ইমানেই আছিলে। এতিয়া ডিজাৰ্টটো মই আপোনালোকক অলপমান কাটি দেখাই দিম। ভিতৰৰ টেক্সাৰটো আপোনালোকে কেনেকুৱা হৈছে তেতিয়া নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিব। আৰু একেবাৰে ক্ৰীমি আৰু চফ্ট আছিলে ডিজাৰ্টটো। এতিয়া মই ফ্ৰিজত 10-5 মিনিটৰ কাৰণে, আপোনালোকে যিমান সময় ৰাখোঁ বুলি ভাবে, ফ্ৰিজাৰ নহয় জেনেৰেল যিটো বটল থোৱা ফ্ৰিজ হয় সেইটোত আপোনালোকে ৰাখি দিব। যদি নথৈও আপোনালোকে খাব পাৰিব, কিন্তু যদি ফ্ৰিজত ৰাখি দিয়ে বেছি ছেট হৈ গ'লে তেতিয়া খাবলৈ অলপ বেছি টেষ্টি হয়।
ডিজাৰ্টটো আৰু ঠাণ্ডা ঠাণ্ডা হ'লে গৰমত অৱশ্যে ভালো লাগে গতিকে আপোনালোকক মই এতিয়া এই ডিজাৰ্টটোৰ ভিতৰৰ টেক্সচাৰটো আপোনালোকক দেখাই আছোঁ একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা এটা ডিজাৰ্ট আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব বুলি মই আশা কৰিলোঁ আৰু লগতে নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই আছিলে আৰু যদি মই আপোনালোকক নতুন চাই আছে মোৰ চেনেলটো তেতিয়াহ'লে আপোনালোকক কওঁ মোক ফ'ল' কৰিব মোৰ চেনেলটো আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব